आत्मनेनार्जितो देवस्य शाखा गुणा प्रवृद्धि चंद्रां हिरां दिने दिने सत्कृतीनां भसे स्नानां संसारां मलनानन्दनः पायुक्ता पाचम्यान्नां चतुर्विधाम् सर्वास्य আমি বিশ্ব শান্তিৰ কাৰণে সকলোৰে সদ্ভাৱৰ কাৰণে সকলোৰে এটা মিলাপ্ৰীতিৰ কাৰণে এটা ভক্তিমূলকভাৱে আমি বিষ্ণু যজ্ঞৰ আয়োজন কৰোঁ। ইয়াতে সকলো সম্প্ৰদায়ৰ মানুহ সকলো ভাষাৰ মানুহ এই এটৰ অঞ্চলৰ মানুহ ভক্তিকামী মানুহ চবেই ইয়াত উপস্থিত হয় আৰু শ্ৰী বিষ্ণুৰ চৰণত তেওঁলোকে নিবেদন কৰে প্ৰাৰ্থনা কৰে যে সকলোৰে শান্তি হয় ভাল হয় ঠাইখন ভাল হয় মানুহৰ মনবিলাক ভাল হয় মিলাপ্ৰীতি থাকে বসুধৈৱ কুটুম্বকম সৃষ্টি হয় এই উদ্দেশ্য। আৰু আমি সাধাৰণতে বিশ্ববাসীৰ মংগল কামনাৰ্থে প্ৰতি বছৰে এই বঙাইগাঁও অসম ব্ৰাহ্মণ সমাজ বঙাইগাঁও আঞ্চলিক শাখাৰ উদ্যোগত শ্ৰী শ্ৰী মহাবিষ্ণু দেৱৰ চৰণত আমি এপাহি পুষ্পাৰ্ঘ্য নিবেদন কৰোঁ। আমাৰ এইটোৱেই কামনা যে আমি বিশ্ববাসী যাতে শান্তিত থাকিব পাৰোঁ চবেই মিলাপ্ৰীতিৰে থাকিব পাৰোঁ শস্য বসুন্ধৰা শস্যপূৰ্ণ বসুন্ধৰা হওক বৰষুণ হওক বৰষুণ হ'লে শস্য ফলিব আমি চবেই সুখেৰে থাকিব পাৰিম এই কামনা কৰি আমি প্ৰতি বছৰে এই যজ্ঞভাগী আমি পালন কৰি আহি আছোঁ। শ্ৰীকৃষ্ণ